আজি আপোনালোকক ক'বলৈ ওলাইছো হাত কাটিলে বা ভৰি কাটিলে কি কৰিব। এনে সময়ত আপোনালোকে প্ৰথমে কটা অংশ টুকুৰা ঠাণ্ডা পানীৰে ধুই ল'ব। তাৰ পিছতে আপোনালোকে সহজতে যদি উপলব্ধ হয় তেতিয়াহ'লে মন কৰিব, ওচৰত যদি ক'লা কচু আছে, ক'লা কচু এডাল ছিঙি আনি তাৰ পৰা চেপি দিলে যি ৰস ওলায় সেই ৰস আপোনাৰ কটা অংশত লগাই দিয়ক। দেখিব অলপ সময়ৰ পিছতে আপোনাৰ কটা অংশটো শুকাই গৈছে। আৰু যদি আপুনি কচু গছ বিচাৰি পোৱা নাই তেতিয়া আপুনি আপোনাৰ ফুলনিখনলৈ সোমাই যাওক। ফুলনিখনত থকা নাৰ্জী ফুলৰ পাত অলপ আনি হাততে মোহাৰি আপুনি কটা অংশত লগাই দিয়ক। অলপ সময়ৰ পিছত দেখিব আপোনাৰ কটা অংশটো শুকাই গৈছে। বন্ধুসকল, আপুনি এইখিনি লগালে যদিও এটা কথা মন কৰিব, আপোনাৰ সেই কটা অংশ টুকুৰা পিছত ডেটল চাবোনেৰে ধুই পেলাব, নহ'লে ডেটলৰ মিশ্ৰণ, পানীৰ মিশ্ৰণৰ এক অংশৰে আপোনাৰ সেই কটা হাতকণ ধুই দিব। বন্ধুসকল, আশা কৰোঁ আপোনালোক লাভৱান হ'ব আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বেলেগৰ সুবিধাৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'খিনি শ্বেয়াৰ কৰিব। ধন্যবাদ।